পোনপ্ৰথমতে ভাতকেৰেলাখিনি অকণমান পানীত তিয়াই ভালকৈ ধুই ল'ব। তাৰ পিছত ভিডিঅ'টোত দেখুৱাৰ দৰে ভাতকেৰেলাখিনি ভালকৈ চেলাই ল'ব আৰু চেলোৱাৰ পিছত টুকুৰা টুকুৰ কৰি ল'ব। তাৰ পিছত এটা সৰু কুকাৰত কাটি থোৱা ভাতকেৰেলাখিনি বহাই দিব। আৰু এখন পটাত নহ'লে মিক্সিত ধুনীয়াকৈ আপোনালোকে অকণমান আদা নহৰু লৈ পেলাই পেষ্ট বনাই ল'ব। আৰু তাৰ পিছত এটা সৰু কেৰাহী গেছত উঠাই পেলাই অকণমান তেল গৰম হ'বলৈ দিব। আৰু অকণমান পিঁয়াজ কাটি লৈ বহাই থোৱা কেৰাহীটোৰ ওপৰত দি দিব। আৰু লাৰি থাকিব যেতিয়ালৈকে পিঁয়াজখিনি ৰঙচুৱা নহয়। আৰু আপোনালোকৰ আন্দাজ অনুযায়ী কেইটামান জলকীয়া পিঁয়াজখিনিৰ ওপৰত দি দিব। আৰু আপোনালোকে পটাত বা মিক্সিত কৰি থোৱা আদা নহৰু পেষ্টখিনি এতিয়া দি দিব। আৰু লাৰি থাকিব যেতিয়ালৈকে গোটেইখিনি মিশ্ৰণ ৰঙচুৱা হৈ নাযায়। আৰু কুকাৰত চিটি মৰাৰ পিছত উঠাই দিয়া ভাতকেৰেলাখিনি যিকোনো এটা বাচন বৰ্তনত উলিয়াই ল'ব। আৰু এখন চামুচৰ সহায় লৈ পেলাই বইল হোৱা ভাতকেৰেলাখিনিৰ গুটিখিনি উলিয়াই ল'ব। আৰু কেৰাহীটোত দি দিব। আৰু অকণমান লৰাই থকা পিছত অকণমান নিমখ লৈ নিমখখিনি ছটিয়াই দিব। আৰু অকণমান হালধি পাউডাৰ লৈ হালধিখিনি দি দিব। আৰু লগতে জিৰাৰ গুড়ি অকণমান আৰু ধনিয়াৰ গুড়ি অকণমানো দি দিব। আৰু কেৰাহীত থকা গোটেইখিনি বস্তু হোৱাৰ পিছত চেলাই লোৱা ভাতকেৰেলাখিনি ভিতৰত ভৰাই দিব। আৰু গোটেইখিনি ভাতকেৰেলাত মিশ্ৰণখিনি দিয়াৰ পিছত এটা বাতিত অকণমান বেচন লৈ ল'ব আৰু অকণমান নিমখ আৰু লগতে হালধি অকণমান দি দিব। আৰু অকণমান জিৰা গুড়ি লগতে ধনিয়া গুড়ি অকণমানো দি দিব। আৰু গোটেইখিনি মিশ্ৰণ এখন চামুচৰ সহায়েৰে সানি ল'ব। আৰু এটা কেৰাহীত আপোনালোকৰ জুতি অনুযায়ী অকণমান তেল দি দিব। তৈয়াৰ কৰি থোৱা ভাতকেৰেলাকেইটা বেচনখিনিত সানি লৈ গৰম হৈ থকা কেৰাহীটোৰ ওপৰত দি দিব। আৰু গোটেইখিনি তেলখিনিৰ ওপৰত এটা এটাকৈ দি দিব। আৰু ভাতকেৰেলা চপখিনি হৈ উঠাৰ পিছত আপোনালোকৰ জুতিৰ বাবে অকণমান পিঁয়াজ, অকণমান ধনিয়া আৰু অকণমান কেটচাপ ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া সম্পূৰ্ণ সাজু।